हावलियाव गिख्रंथाव लामा जाब्रबथायजों सासे सुबुंनि जिउ खहा आरो गुबुन सासेनि गोब्राब जखम। थांनाय बुधबारनि मोनाबिलियाव बरपेटा जिल्ला सिंनि हावलिनि 27 नं हादरारि राजा लामानि टाटा मटर्सनि खाथियाव जायो बे गिख्रंथाव लामा जाब्रबथाया। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला AS 28C 9645 नम्बरनि मुवा बेसाद रोगाग्रा गंसे टाटा मेजिक गारिया टायार पाम्पचार जानायनि जाउनाव लामा सेराव टायार सोलायबाय थानायावनो गंसे ट्राकआ हरखाबै होख्रेबलाङो। हरखाबै फैनाय ट्राकआ मेजिक गारिजों लोगोसे ड्राइभार आरो गुबुन सासे सुबुंखौ होख्रेबलांनायनि जाउनाव जायगायावनो सासे सुबुङा रुंसारि जायो आरो गुबुन सासेया गोब्राबै जखम जायो। जाब्रबथायजों थैनाय आरो गोब्राबै जखम जानाय सुबुंनि सिनायथिखौ खौरां बुथुमनाय समसिम मिथिनाय जायाखै। उनाव जाथायथिलियाव हावलि पुलिसा नुजाथिनानै जाब्रबथायजों जखम जानाय सुबुंखौ फाहामथायनि थाखाय हस्पिटालसिम दैथायहरो आरो जाब्रबथाय जाथायनि सायाव नायबिजिरनायखौ जागायो। हावलिनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। কি হৈছে মানে মই ধৰক আধা ঘণ্টা আগতে অফিসত বহি আছিলোঁ। আমাৰ সিকিউৰিটি মানুহে ক'লে যে ছাৰ বহুত ডাঙৰ এক্সিডেণ্ট হৈছে। লগালগ অফিসৰ পৰা ওলাই দৌৰি গ'লোঁ, ৰাস্তাৰ সিপাৰে দেখিলোঁ এখন টাটা এছ গ'ল্ড গাড়ী, সৰু গাড়ী। মানুহজনৰ নাম আমি অফিসৰ ৰেকৰ্ড চেক কৰোঁতে গম পালোঁ বলেন দাস। তেখেতে আমাৰ ইয়াৰ পৰাই গাড়ীখন মানে কিনিছিলে। গাড়ীখনৰ পামচাৰ হৈছিলে, ৰাস্তা পামচাৰ হওঁতে ৰাস্তাৰ অপজিট ছাইডত গুৱাহাটী ৰাস্তাটোত তেওঁলোকে গাড়ীখন পামচাৰৰ কাৰণে ভাল কৰি আছিলে। আহি থাকোঁতে এখন RJ ৰাজস্থান নম্বৰৰ কণ্টেইনাৰ গাড়ীয়ে তেওঁলোকক খুন্দা মাৰি ঠাইতে এই গাড়ীখনৰ ড্ৰাইভাৰজনক নিহত কৰিছে আৰু আপোনাৰ লগত এজন মানুহ আছিলে, তেওঁ খুব সংকটজনক অৱস্থা। এম্বুলেন্সত আমি পঠাই দিছোঁ। হাউলি OCক ফোন কৰিলোঁ, তেখেত 5 মিনিটৰ ভিতৰত আহি পাইছে। যিজন বেছিকৈ ঘাইল হৈছিলে, ঘাইল হোৱা মানুহজনক গাড়ীত এম্বুলেন্সে লৈ গৈছে হস্পিটেল আৰু এজন স্পট ডেথ ইয়াতে আছে। আমাৰ হাউলিৰ OC বৰঠাকুৰে চিটুৱেশ্যনটো চাই আছে আৰু যি ৰাস্তাৰ ট্ৰেফিক তেওঁ কণ্ট্ৰল কৰি আছে। দুখৰ বিষয় যে মানুহবিলাকে সচেতন নহয়, ৰাস্তাত গাড়ী বেয়া হৈছে, কিবা ছিগনেল নাই আৰু যিবিলাক হেভি বাণিজ্যিক বাহন তেওঁলোকেও ভালকৈ গাড়ী নচলোৱাৰ ফলত আজি মোটামুটি 2জন সুঠাম যুৱকৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি ক'ব লাগিব। এজনক আমি এম্বুলেন্সত পঠিয়াই যদিও তেওঁ বাচাৰ কোনো আশা নাই। সেয়েহে মই মানে সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যে ৰাস্তাত গাড়ী ঘোঁৰা চলাওঁতে বা ৰাস্তা পাৰ হওঁতে সাৱধানে থাকিব লাগে। অতি দুখৰ বিষয় যে আমাৰ 2জন সুঠাম যুৱকক আমি এইমাত্ৰ হেৰুৱালোঁ। আৰু বিশেষনো কি ক'ম, ইয়াকে ক'লোঁ সকলো সজাগ হওক, ৰাস্তাত গাড়ী চলাওঁতে বা ৰাস্তা পাৰ হওঁতে সাৱধানতা অৱলম্বন কৰক। ইয়াকে কৈ মই সামৰিছোঁ।